বিটিসি বাকী ৰাইজে বিশেষকৈ বিপিএফৰ ওপৰত এটা আস্থা বিশ্বাস ৰাখিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্ব বিচাৰিছে। বিটিসি চৰকাৰৰ শক্তিশালী এটা হাগ্ৰামা চৰকাৰৰ দ্বাৰা দি পৰিচালনা হোৱাটো বিচাৰিছে। বিটিসি অঞ্চলৰ সৰ্বাংগীন উন্নতি, ৰাইজৰ শান্তি সম্প্ৰীতি নিৰাপত্তা বিটিসিবাসী ৰাইজে বিচাৰে। সফলভাৱে কৰিবলৈ হ'লে আমাৰ বিপিএফ চৰকাৰ বিটিসি যেনেকাকৈ শক্তিশালীভাৱে চৰকাৰ চলাইছে, অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ নেতৃত্বত শক্তিশালী ৰাইজৰ এটা চৰকাৰ এনডিএৰ নেতৃত্বত গঠন হোৱাটো অসমবাসী ৰাইজে বিচাৰিছে। আৰু এই হিচাপে এতিয়া আমাৰ এনডিএ দলৰ প্ৰাৰ্থীৰ প্ৰতি বিটিসি অঞ্চলৰ ৰাইজে হিল দল ভাঙি আজি সমৰ্থন আগবঢ়াবৰ কাৰণে ওলাই আহিছে। জনসমাগম, ৰাইজৰ বিপুলভাৱে সঁহাৰি সমৰ্থন সহযোগ আজি আমি গুৰুপেল্লা অঞ্চলৰ ৰাইজৰ যেনেকুৱা ধৰণৰ তেওঁলোকৰ অংশগ্ৰহণৰ দ্বাৰা দি সমৰ্থন জনোৱা আজি আমি ইয়াতো দেখিবলৈ পাইছোঁ। এইবিলাক আজি গাঁও আছে, এই গাঁওবিলাকৰ পৰা অহা আজিৰ মিটিঙত যিসকলে অংশগ্ৰহণ কৰিছে, ইয়াত বেংগলী ভাই ককাইসকল আছে, ৰাজবংশী ভাই ককাইসকল আছে, মুছলিম ভাই ককাইসকল আছে, বড়োসকল আছে, সকলো জাতিৰ জনগোষ্ঠীৰ মানুহবিলাকে আজি খুব ধৈৰ্য সহকাৰে দীঘলীয়া সময় ধৰি আজিৰ এই সভাখনত এই মিটিংখনত যেনেকুৱা ধৰণৰ সহযোগ আগবঢ়ালে, তেখেতসকলৰ মনত তেখেতসকলৰ মুখত এটাই ভাষা, এটাই আশা, এইটো হ'ল এনডিএৰ সমৰ্থিত প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী অৰ্থাৎ মোক ২ নং দতমা সমষ্টিৰ পৰা ৰেকৰ্ড ব্ৰেক কৰি পেলাই জিকাই দিব লাগে। আৰু ইয়াৰ বাহিৰে এই অঞ্চলৰ ৰাইজৰ একো তেনেকুৱা ধৰণৰ এজেণ্ডা নাই। এটাই কেণ্ডিডেট, এনডিএৰ কেণ্ডিডেট, আগন্তুক অসম চৰকাৰ গঠন কৰাত অংশগ্ৰহণ আমাৰ বিপিএফ দলৰ এই অঞ্চলৰ পৰাও থকাটো ৰাইজে বিচাৰিছে। যাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজে অশেষ কষ্ট কৰি ধৈৰ্য ধৰি আমাৰ মিটিংখনত হাজাৰ হাজাৰ মহিলা, আমাৰ ইয়াত মানে গাভৰু যুৱক, আমাৰ মানে যিবিলাক বয়োজ্যেষ্ঠ নাগৰিকসকলেও ডেকাসকলেও দলে বলে আহি পেলাই যোগদান কৰিছে, সহযোগ আগবঢ়াইছে। এইটো এটা প্ৰমাণ যে আমি বহুত বিপুল ভোট লৈ পেলাই এইবাৰ নিৰ্বাচনত জিকি গৈ আছো। ইয়াত মানে বেলেগ দলে কেতিয়াও মানে আমাৰ ওচৰত আহিব নোৱাৰে। এইটো এটা ৰাইজে শক্তি হিচাপে প্ৰমাণ আজি দেখুৱাইছে। কমপ্লিটলি নিশেষ হৈছে বুলি এতিয়া ক'ব পৰা হৈছে, কাৰণ গাঁৱে গাঁৱে আপোনালোকে ছাৰ্ভে কৰি চাওক যে আজি ইউপিপিএলৰ সমৰ্থনকাৰী ৰাইজ কোনোবা বিশেষ প্ৰায়ভাগ গাঁৱতে, বেছিভাগ গাঁৱতে শূন্য হৈছে। এওঁলোকৰ কৰ্মীবিহীন হৈছে, ছাপৰ্টাৰবিহীন হৈছে, চবে মোক সমৰ্থন কৰিছে। ইউপিপিএল কৰাবিলাকেও মোক আজি ডাঙৰ ডাঙৰ নেতাসকলেও আগন্তুক নিৰ্বাচনত মোকে ভোট দিবৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। যিবিলাকে এতিয়ালৈকে যদিও আমাৰ বিপিএফ দলত যোগদান কৰা নাই, কিন্তু ভোটটো তেখেতসকলে মোকে দিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে, প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু সৰ্বসাধাৰণ যিবিলাক ৰাইজ, যিবিলাকৰ মাজত আজি ইউপিপিএল আছিল, সেইবিলাকতো ইউপিপিএল এতিয়া উৰি গৈছে। এতিয়া ইউপিপিএল নাই, এতিয়া মৈদান খালী, একেবাৰে মানে ফিল্ডটো খালী মই দেখিবলৈ পাইছোঁ। এতিয়া গ'ল কিপাৰ বিহীন গ'লত মই গ'ল মাৰি গ'ল খোৱাবৰ কাৰণেহে গৈ আছোঁ।